আমাৰ মৰমৰ টংলা এইখন হ'ল আমাৰ মৰমৰ টংলা চহৰ। এতিয়া আমি যাবলৈ ওলাইছোঁ খৈৰাবাৰী। তাৰ বাবে আমি অলপ ভিডিঅ'টো দেখাওঁ আপোনালোকক টংলা চহৰখন। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ীত জাগা নাই, সেইকাৰণে আমি লটকে গৈ আছোঁ। বলক এতিয়া যাই থাকোঁ আমি ভিডিঅ'টো কৰি আপোনালোকে মোৰ দৃশ্যপট চাওক। সম্পূৰ্ণ ভিডিঅ'টো দেখাব পৰা নাই আপোনালোকক, তাৰ বাবে মই দুঃখিত। আৰু যদি মোৰ চেনেলটো ভাল লাগে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, তাৰ বাবে ধন্যবাদ।